মুৰ্গী 150-200 আছে আৰু মুৰ্গী 150-200 আছে। তাৰপিছত আৰু গাহৰি ডাঙৰ গাহৰি 17টা আছে। হয় হয়। পোৱালিও আছে 40টামান পোৱালিও আছে। পোৱালি 40টামান আছে। 40টামান আছে। আৰু আমাৰ ফাৰ্মৰ হেৰি হ'ল আৰু 2 বছৰমান হ'ল ষ্টাৰ্ট কৰিব। আপুনি ষ্টাৰ্ট কৰিব 2 বছৰ হ'ল? 2 বছৰ। আৰু আপুনি ক'লে জাতটো ইয়ৰ্কশ্বায়াৰ আৰু F1? ইয়ৰ্কশ্বায়াৰ, তাৰপিছত F1ৰ পোৱালি আছে। পোৱালি আছে মানে ক্ৰছ আৰু তাৰপিছত আৰু আমি এইবিলাক ব্ৰিডবিলাক হেৰিৰ পৰা তেজপুৰৰ চিম্বায়টিক ফাৰ্মৰ পৰা আনিছিলোঁ। তেজপুৰৰ চিম্বায়টিক ফাৰ্মৰ পৰা আপুনি আনিছে? দাদা আপোনাৰ এই বৰটো হেৰি আপোনাৰ হেমচাৰ ন? বৰটো হেৰি ইয়ৰ্কশ্বায়াৰে হয় এইটো। ইয়ৰ্কশ্বায়াৰ হয় ন? পোৱালি বৰ্তমান বুকিং চলি আছে নেকি? বুকিং চলি আছে। আপোনালোকক কাৰোবাৰ লাগিলে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে আৰু এইটো নম্বৰ দিলে হ'ল, এইটো যোগাযোগ কৰিব পাৰে। হয় 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 ঠিক আছে বাৰু। আমি ফাৰ্ম আহিলোঁ। আমি এতিয়া তেলটো ভৰাই লৈ ল'লোঁ। মানে আমি এতিয়া যাম আমি থলগিৰি ইণ্ডিকেটৰ নেকি? হয় ইণ্ডিকেটেড ফাৰ্ম। ইণ্ডিকেটেড ফাৰ্মত যাব ওলাইছোঁ আমি। যাব আহি আছোঁ। আমি বৰ্তমানে সত্তৰ পাই হ'লোঁ। হনুমান চাই লওঁ। এইটো হনুমান বাবা, হনুমান বাবা। আমি এতিয়া পাৰ হৈ পেলাই আমি যাব ওলাইছোঁ থলগিৰি ইণ্ডিকেটেড ফাৰ্মলৈ। আপোনালোকে শেষলৈ চাব, কাট নকৰাকৈ ভিডিঅ'টো। আপোনালোকে আজি সকলোখিনি গম পাব থলগিৰি ইণ্ডিকেটৰ ফাৰ্মৰ বিষয়ে। আপোনালোকে চাই থাকক। আহি আছোঁ আমি। এইখন ব্ৰইলাৰ ফাৰ্ম। আজি ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' নকৰোঁ বাৰু। লৈ যাই আছোঁ আপোনাক চাই থাকক। আমি ভিউ কৰিলোঁ এতিয়া ঘৰ পালোঁ আহি। দাদা আছে নাই গম পাম আমি, ভিতৰত যাওঁ আমি। ফাৰ্মখন চাবৰ কাৰণে আহি আছোঁ, চাই থাকক। ইয়াতে এইটো ৰুমত এজনী হেমচাৰ প্ৰেগনেণ্ট হৈ আছে মাইকী। আপোনাৰ এইজনী ইয়ৰ্কশ্বায়াৰ হয়, এইজনীও প্ৰেগনেণ্টে চাগে। আৰু ইয়াতে দুজনী আপোনাৰ ইয়ৰ্কশ্বায়াৰ হেমচাৰ ক্ৰছবিট F1 বুলি কয়, F1 এই দুজনী আছে, মাইকী হয়। তাৰপিছত এই দুজনী আপোনাৰ এজনীৰ 35 কেজিমান হ'ব আৰু এজনী আপোনাৰ 40 কেজি 50 কেজিমান হ'ব। আৰু এইজনী F1 হয়, ইয়ৰ্কশ্বায়াৰ F1 হয়। এইজনী পোৱালি আপোনাৰ 1 2 3 4 5 6টা পোৱালি দিছে এইজনীয়ে। আপোনাৰ কি সুন্দৰ চেহেৰা চাই লওক পোৱালি, কি সুন্দৰ চেহেৰা। মাকজনী শুই আছে। আৰু ইয়াতে এই দুজনী, এজনী আপোনাৰ ইয়ৰ্কশ্বায়াৰ এইটো বৰটো হয়। এইটো চাওক কিমান ডাঙৰ হৈছে। এই মোটামুটি আপোনাৰ 2 কুইণ্টেল হ'ব, আৰামত 2 কুইণ্টেল হ'ব। এইজনী ইয়ৰ্কশ্বায়াৰ বৰ হয়, পিয়'ৰ। আৰু এইজনী হেমচায়াৰ হয়। আৰু এইজনী আপোনাৰ ইয়ৰ্কশ্বায়াৰৰ প্ৰেগনেণ্ট হয় মাইকী। ইয়াতে টোটেল 6টা ৰুম আছে। আৰু এইফালে বলক দেখুৱাই আছোঁ আপোনালোকক, এইফালে দেখুৱাই আছোঁ। এইফালে আপোনাৰ 6টা এওঁলোকৰ ফাৰ্মখন বহল কৰিব তাৰমানে, সেইটো কাৰণে ইয়াতে আপোনাৰ 4জনী মাইকী ৰাখিছে আৰু এজন তাৰমানে বৰ, তেওঁলোকৰ ফাৰ্মৰ কাৰণে বৰ এটা ৰাখিছে। এইটো বৰটো মোটামুটি আপোনাৰ 50 কিলোমান হ'ব। এইকেইজনী মাইকী হয়, মাইকীকেইজনী 30-35 এনেকুৱাকৈ থাকিব ৱেইট। নিজৰ ফাৰ্মৰ কাৰণে ৰাখিছে, এইকেইজনী ৰাখিব। আৰু এইজনী আপোনাৰ পোৱালি দিছে। পোৱালি চাই লওক কি সুন্দৰ চেহেৰা পোৱালি। এইবোৰ পোৱালি, এইবোৰ পোৱালি। এজনীয়ে
কেইটা দিছে 1 2 3 4 5 6 7টা দিছে এজনীয়ে পোৱালি। আৰু এজনী আপোনাৰ হেমশ্বেয়াৰ হয়, পিয়'ৰ হেমশ্বেয়াৰ ব্ৰিড হয়। এজনীয়ে আপোনাৰ 1 2 3 4 5 6 7 8 9টা পোৱালি দিছে এজনীয়ে, 9টা পোৱালি দিছে। মানে এওঁলোকৰ ফাৰ্মৰ যিজন স্বত্বাধিকাৰী হয় তেওঁ বৰ্তমান ফাৰ্মত নাই, কিবা কামৰ কাৰণে মঙলদৈ ওলাই গৈছে। সেইবাবে মই সঠিককৈ আপোনালোকক এতিয়া জনাব নোৱাৰিম এজনী পোৱালি দিব কিমান দিন হৈছে, সেইটো মই ক'ব নোৱাৰিম বাৰু। হ'লেও আপোনালোকে হ'লেও চাগে আপোনাৰ এসপ্তাহমান হৈছে চাগে পোৱালি দিবৰ কাৰণে। পোৱালিকেইটা চেহেৰাটো ভাল, মই এটা অনুমানিক কৈছোঁ আৰু আপোনালোকক। আৰু এইজনীয়ে আপোনাৰ নতুনকৈ দিছে, হেমশ্বেয়াৰ হয়, য়ৰ্কশ্বায়াৰৰ লগত ক্ৰছ কৰাইছে। এজনী আপোনাৰ 1 2 3 4 5 6টা পোৱালি দিছে এজনীয়ে। আৰু এজনীও আপোনাৰ হেৰি হয়, এজনী লোকেল হয়, য়ৰ্কশ্বায়াৰৰ লগত ক্ৰছ কৰাইছে এজনী চাই লওক সুন্দৰকৈ শুই আছে। এজনীৰো পোৱালি আছে, এইবিলাক পোৱালি। এজনীয়ে 1 2 3 4 5 6 7টা, আৰু ইফালে 8 9টা পোৱালি দিছে। সুন্দৰ পোৱালি, চাই লওক চেহেৰা কি সুন্দৰ পোৱালি। এনেকৈ আপোনাৰ এওঁলোক মানে ফাৰ্ম কৰি আছে। যদি আপোনালোকে এনেকৈ কৰিব খোজে ফাৰ্ম কৰিব পাৰে। চাই লওক ৰুমবিলাকৰ চাইজটো আপোনাৰ খুব সম্ভৱ 9x8 মান হ'ব, 9x8 মান হ'ব প্ৰতি ৰুমটোৰ চাইজ। আৰু এইফালে আপোনাৰ নতুনকৈ ফাৰ্মৰ কাম ষ্টাৰ্ট কৰি আছে, এয়া চাই লওক আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰি আছে। এইবিলাক ৰুম বনাব চাগে, বঢ়াব চাগে গাহৰি আৰু ৰাখিব। তেওঁলোকে যি গাহৰি ৰাখিছে বৰ্তমান নিজৰ পোৱালি ৰাখিছে, আপোনালোকক দেখুৱাইছোঁ। এইবিলাক চাগে এইফালে ৰুম বঢ়াই আছে, তাতে ৰাখিব। মানে এইকেইটা পোৱালি আপোনাৰ চেল কৰিব পৰা হৈছে। যদি আপোনালোকৰ কাৰোবাক যদি পোৱালি লাগে F1 ব্ৰিড য়ৰ্কশ্বায়াৰ আৰু আপোনাৰ হেমশ্বেয়াৰ F1 ব্ৰিড যদি কাৰোবাক লাগে, তেতিয়াহ'লে আপোনালোকে মানে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। এওঁলোকৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰি কিনে যোগাযোগ কৰি ল'ব পাৰে। বৰ্তমান পোৱালি বুকিং চলি আছে। পোৱালি সৰহসংখ্যক পোৱালি মানে বুকিং হৈয়ে গৈছে, কিছু পোৱালি আৰু আছে। আপোনালোকে যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে। হেৰি কিমান বছৰ হৈছে থাকিব? ইয়াত কিমান বছৰ হ'ল আপোনাৰ থাকিব? ইয়াত কেইবছৰ হ'ল আপোনাৰ থাকিব? ইয়াতে মই 1 বছৰ হৈছে। 1 বছৰ। আপোনাৰ ঘৰ দাদা? ডিমাকুচি। ডিমাকুচি? ডিমাকুচিত আমাৰ জেঠীমাহঁতৰ ঘৰ আছে দাদা, এই চিনিয়ে পাব চাগে। এইখন মুৰ্গী ফাৰ্ম তেওঁলোকৰে হয়, কাষতে আছে। এয়া আপোনাৰ মোটামুটি দাদা মুৰ্গী কিমানমান আছে? 500মান হ'বই চাগে ন? 200মান মুৰ্গী আছে ইয়াতে বৰ্তমান। কণী পৰা মুৰ্গী আপোনাৰ 150মান হ'ব, আৰু বাকী মতা এনেকৈ মিলাই কিনে 200মান মুৰ্গী আছে বৰ্তমান। এওঁলোকে পোৱালিৰ কাৰণে আপোনাৰ অৰ্ডাৰ হৈয়ে আছে। অৰ্ডাৰটো বৰ্তমান বন্ধ হৈ আছে, স্থগিত হৈছে। কাৰণ পোৱালিৰ প্ৰডাকশ্যনটো এওঁলোকৰ মানে যিখিনি কৰিছিলে সেইখিনি বৰ্তমান মানে চব বুক হৈ গৈছে। এতিয়া মানে অকল আপোনাৰ এওঁলোকে কণীৰ কাৰণে কৰিছে, আৰু মাংসৰ কাৰণে চাগে নাই কৰা, চব কণীৰ কাৰণে কৰিছে। তেওঁ গাহৰি আৰু মুৰ্গী ফাৰ্মৰ লগতে তেওঁ ছাগলীও কেইটামান পুহিছে। এয়া চাই লওক ঘাঁহ খাই আছে সুন্দৰকৈ। ইয়াতে মানে তেওঁ চাৰিও চাইডে বাউণ্ডেৰী দি লৈছে, এনেকৈ নেট দি লৈছে। কম খৰচত আপোনাৰ তেওঁ আপোনাৰ বাঁহেৰে এনেকৈ হেৰি কৰি দিছে, বুই দিছে, যাতে ধৰ ছাগলী বা আপোনাৰ গাহৰি এনেকৈ বাহিৰত ওলাই যাব নোৱাৰে। এফালে অলপমান নেটো দিছে। এই ছাগলীয়ে ঘাঁহ খাই আছে সুন্দৰকৈ। এইটো এওঁলোকৰ এৰিয়াটো হয়, এইটো